সৰুৰে পৰা মোৰ মাক আৰু আইতাক কাপোৰ চিলাব দিয়া অভ্যাসটো আছে তো আজিৰ লগতে কিবা কিবি দিলোঁ আৰু এতিয়া মায়ে ধুনীয়া এযোৰ কাপোৰ এযোৰ চিলাইছে মই এতিয়া মোৰ গাও ধুলোঁ আজি আছে কিয়নো জন্মাষ্টমী আৰু এইফালে নেল কালাৰ কৰিব লগা আছিলে তাকে কৰি ল'লোঁ নেল কালাৰ নকৰিলেও ভাল নালাগে আৰু এতিয়া মায়ে জুই হালতে চুজি বনাইছে নামঘৰলৈ বুলি ময়ো এতিয়া সন্ধিয়া পৰতে নামঘৰলৈ ওলাই আহিলোঁ হেৱা জনাই পিনে পাকঘৰলৈ গ'লোঁ চাহ খাবলৈ বুলি মই যে নামঘৰৰ প্ৰসাদৰ বাহিৰে আৰু নামঘৰত যিকোনো খোৱা বস্তুতে মই বেলেগ এটা সোৱাদ বিচাৰি পাওঁ কিয় নাজানো নামঘৰৰ এই মুহূৰ্তটোত মোৰ আৰু বেছি ভাল লগা যেতিয়াই ভাগৱত পঢ়াৰ মাজতে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হয় তেতিয়াই দবা শংখ বাজে আৰু গাৰ নোমো শিয়ৰি আহে এনেকুৱা লাগে ভগৱান শ্ৰীকৃষ্ণই আমাক চাই আছেহি সঁচাকৈ ভগৱান আছে আমি চাওঁ মূৰ দাঙি মোৰ এনেকুৱা ফিল হয় আৰু বহুত ভাগ্যৱান যেন লাগে নিজকে এই মুহূৰ্তটো পালে এতিয়া দেখিছে নহয় আমি নাম গাই গাই ৰাতিপুৱা প্ৰসাদ খালোঁ আৰু ঘৰলৈ বুলি আহিলোঁ বাৰু আজিলৈ মানে বাই